বাঘ ধৰিবলৈ নগাঁও বন বিভাগৰ এতিয়া নতুন কৌশল শিমলু গছত উঠি এবাৰ বাঘ ধৰাৰ চেষ্টা চলালে নগাঁও বন বিভাগে ঢিঙৰ ৮ গাঁৱত বাঘৰ আতংকৰ বাবে এবাৰ বন বিভাগে উলিয়াইছে নতুন কৌশল পেণ্ডেলৰ বাঁহ আনি দুটাকৈ জখলা প্ৰস্তুত কৰিছে বন বিভাগে এতিয়া সকলোৰে এটাতেই চকু যে এই কৌশলে এবাৰ বাঘ ধৰিব পাৰে নে নোৱাৰে ক'বলৈ ওলাইছোঁ আজি আমি ৰাতিপুৱা ৭টা বজাত এজন মহাপ্ৰতিনিধি মুকলি কেউ চাইডে ধান খেতি চেতি আছে সেই মুকলিত এটা বাঘ আছে বন বিভাগ ইমান অকমান্য বন বিভাগ তেওঁলোকে আকৌ জখলা এটা ফিটিং কৰিছে জখলা দুটা ফিটিং কৰিছে কৈ শিমল গছৰ ওপৰত উঠি তেওঁলোকে বাঘ ধৰিব জখলা ফিটিং কৰোঁতে ১টা বজাৰ পৰা ফিটিং কৰি এতিয়া সন্ধিয়া ৬টা বাজিল সন্ধিয়া হ'ল এতিয়া তেওঁলোকে কেনেকৈ কি প্ৰচেছত বাঘ ধৰিব সেইটো তেওঁলোকে বুজি পাব আৰু ভগৱানে বুজি পাব বন বিভাগে বুজি পাব এইটো আমি এই বিষয়ে নাজানো এতিয়া মানুহ চাওক ওলাব নোৱাৰে সন্ধিয়া ৬টা বজালৈকে মানুহ চব ভিতৰত সোমাব লাগে ৰাস্তালৈ আহিব নোৱাৰে পথাৰলৈ যাব নোৱাৰে মৰাপাত কাটিব লাগে মানুহে গৰু ছাগলী এৰাল দিব লাগে এতিয়া এওঁলোকে যে আজি ১৮ দিন এনেকৈ ভেকু ভাওনা যি কৰি থাকে এতিয়া মানে ভেকু ভাওনা বুলি ক'ব লাগিব এতিয়া বৃহৎ গম এটা বন বিভাগ যেতিয়া বিফল হৈছে গতিকে এওঁলোকক ভেকু ভাওনা বুলি ক'ব লাগিব এতিয়ালৈকে বৰ্তমান কৰিব পৰা নাই এতিয়া সন্ধিয়া হৈ আহিল অলপ পিছতে তেওঁলোকে জখলা ফিটিং কৰিব কৰি পেলাই ক'ব বোলে অঁ বাঘ নাই নহয় ইয়াত বাঘ আকৌ এখন জংঘলৰ পৰা আকৌ ইখন জংঘলৈ আহিব ৰাতি আকৌ মানুহক অত্যাচাৰ কৰিব গতিকে ইয়াৰ বন বিভাগ একেবাৰে বিফল আৰু এনেদৰে গৈ থাকিবনে নাজানো আৰু আজি ১৮ দিন হ'ল গৈ আছে মইতো ভাবিছোঁ যে ইয়াত কিজানি ৩ মাহমানৰ কাৰ্যসূচী হ'ব নেকি মোৰ মতে ৩ মাহৰ কাৰ্যসূচী হ'ব এইটো কাৰণ তেওঁলোকে প্ৰথম ঢিং চাৰিআলিত কৰিলে ঢিং চাৰিআলিৰ পৰা আন গাঁও মাছ পালেহি আন গাঁৱৰ মাজত জোৰনামঘৰ ওচৰ পালেহি তাৰপিছত এই বুঢ়া নামঘৰ আছে তাত পালেহি তাৰপিছত পশ্চিমত শিৱ মন্দিৰ আছিল তাত কাৰ্যসূচী কৰিলে এতিয়া শিৱ মন্দিৰৰ পৰা পশ্চিম পিনে আহি পেলাই তেওঁলোকে কি কৰিছে তেওঁলোকে জানে ভগৱানে জানে আজি দেখিছোঁ ছাগলী দুটাও লৈ আহিছে ছাগলী দুটা লৈ আহিছে আকৌ বোলে এতিয়া পিঞ্জৰা এটা দেখা পাইছোঁ পিঞ্জৰা আনিছে আজি জোৱাৰীটো পাতিছিল পিঞ্জৰাত নোসোমাল বাঘ বাৰু এতিয়া আকৌ এটা পিঞ্জৰা আনিছে ছাগলী পোৱালি দুটা বান্ধি থৈ দিছে গছজোপা তলতে এতিয়া ৰাতিপুৱা আকৌ পিঞ্জৰা পাতিব ক'ত পাতে কেনেকৈ কি কৰে তেওঁলোকে জানিব ইয়াকে কৈ মই সমাপত এতিয়া আপোনাৰ এই অলপ আগতে আমি জখলা লৈ গ'লোঁ বাৰু শিমলু গছৰ ওচৰত জখলা নি থৈ আহিলোঁ এতিয়ালৈকে একো কৰিব পৰা নাই আৰু তাতে থাকি প্ৰতিটো ৰেঞ্জৰ মানুহ আহি আছে ইয়ালৈ আহি আপোনাৰ ইটো পাৰ্টীয়ে এটা কয় সিটো পাৰ্টীয়ে এটা কয় এই এনেকৈ গৈ আছে একো মানে ফলৱৰ্তী এতিয়ালৈকে বৰ্তমান মানে সিহঁতে একেটা মতে কাম কৰা একেটা মতে কৰা নাই এতিয়া ৰেঞ্জাৰ বাইদেৱে কয় এটা তেওঁৰ লগৰ পাৰ্টীয়ে কয় এটা তেনেকৈ বাইদেৱে কৈছিলে এইটো জাল ফিটিং কৰাৰ কথা এইটো চাইডে কিন্তু তাৰ দুজন মানে ক'লে নাই নালাগে এইটো এনেকৈ গছত জখলা বনাই পেলাই উঠিব জখলা বনাই গছত উঠি কৰিম বুলি তেনেকৈ এইটো ডিচিশ্যন এটা লৈ পেলাই এতিয়া কৰিছে আমি জখলা থৈ আহিলোগৈ বাৰু কিন্তু এতিয়া উঠাব পৰা নাই ইফালে কাৰেণ্টৰ তাঁৰ আছে ইফালে য'ত বাঘ আছে বাঘৰ ওচৰতে আপোনাৰ শিমলুজোপা সেইটো কোনো কাৰণত উঠাব নোৱাৰে উঠালেই বাঘে গম পাব এতিয়া বন বিভাগে কেনেকৈ বাঘ ধৰিব এতিয়াতো সিদ্ধান্ত একো নাই কেনেকৈ ধৰে দেখিছোঁ ইয়াৰ পৰা জখলা লৈ গৈছে জখলা আমিয়ে নিছোঁ নি থৈ আহিলোগৈ বাৰু জেগাত থৈ আহিছোঁ জখলা দি মানে শিমলু গছত উঠি ওপৰৰ পৰা টেংকলছ কৰাৰ কথা আৰু বাঘটো ক'ত আছে এই মৰাপাতৰ খেতিতে মৰাপাতৰ ওচৰতে আছে আৰু তাৰমানে ওচৰত শিমলুজোপা আছে এতিয়া শিমলুজোপা ওপৰত বন বিভাগৰ বিষয়া কৰ্মচাৰী উঠিব উঠি পেলাই টেংকলাইজ কৰিব কথা আৰু কিমান দূৰ সফল হ'ব বুলি ভাবে সেইটো এতিয়া উঠিব পাৰিলেহে সফল হ'ব পাৰে নহ'বও পাৰে যদি গুচি যায়তো নহ'ব ঢিঙৰ পৰা দিব্যজ্যোতি দাসৰ ৰিপৰ্ট IND 365 অসম নৰ্থ ইষ্ট